শুনিছে বোলো শুনিছে শুনিছেনে শুনিছে ইটো পেণ্টৰ পকেটত আছে নেকি ধন্যবাদ দে দাদা বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ কাৰণে ধন্যবাদ দিলে কিয় মোৰ লগত আপোনাৰ ৰিস্তাটো মিলিছে যে মই যি ভাড়া বিচাৰিছো তাকে পাইছো ঠিকেই বাৰু ঠিক আছে দাদা ঠিক আছে কি হ'ল তাৰ মানে মই পকেট মাৰ ইয়েছ বা নিজৰ ঘৈণীয়েকজনীক পকেট মাৰ বুলি ক'বলৈ অকনো লাজ লগালাই নে পকেট মাৰ বুলি নকৈ কি বুলি ক'ব লাগে দেখ 100 টকা এখন উলিয়াই নিছনে পুଅ গোসাঁই তাৰ মানে আপুনি শুৱাৰ এক্টিং কৰি আছিলে সদায় মই চাই থাকো মোৰ পকেটৰ পৰা 50 টকা 100 টকাবোৰ ক'লে যায় আজি বাপেকে লাঙি জাল পাতি ইয়াত ঢেল দি আছো নহয় সেইবোৰ লাঙিজাল চাঙিজাল মই বুজি নাপাওঁ মই আপোনাৰ ৱাইফ আপোনাৰ পকেটত হাত দিবলৈ মোৰ 100% ৰাইট আছে বা গিৰিয়েকৰ পকেটত ঘৈণীয়েকৰহে ৰাইট আছে ক'ত গৈছিলে আপোনাৰ দোকানখনৰ ফালে কৰো বিয়া ঠিক নহল চাগে ন বিয়া আকৌ কিয় ঠিক ন দোকানখনত তলা মৰা দেখি এনে অনুমান এটা কৰি কলো কথা যে কোৱা নহয় এইকেইদিনতে ৰিং চেৰিমনি হ'ব আঙুঠি অৰ্ডাৰ দি থৈ আহিলো বাৰু মই যাওঁ কিয় শুভেচ্ছা এটা নিদিয়া কি হয় বিয়াৰ এই কথা এটা কওঁ কাৰো ক'ব নালাগে পৃথিৱীত আপুনি একো নকৰিবলৈকে কামটো কৰিব ওলোৱা নাই হয় নেকি এজন জ্বলিছে যেন পাইছো দেই নাই নাই সেইসব নহব মই যি ভাড়া বিচাৰিছো সেই ভাড়া দিয়ক ভাড়া দিয়ে আছে এইটো ভাড়া নেকি নহয়নো কি আকৌ মই যি ভাড়া বিচাৰিছো সেই ভাড়া দিয়ক ব্ৰেইনটো বেয়া হৈছে নেকি ব্ৰেইনত ধৰি কথা নকব দেই ব্ৰেইনত ধৰি কথা কিহত ধৰি নকব থানালৈ লৈ যাম গম পাব বলক থানালৈ লৈ বলক থানাত গৈ কি কৰে কৈ বৰ মজা দেখাবলৈ আহিছে বলছো উঠক বলক আঁতৰচোন একদম আঁতৰচোন ইয়াৰ পৰা বা এটা সময় আছিলে তুমি একে মোক অকণ ওচৰত বিচাৰিছিলা তাতকেও অকমান ওচৰত বিচাৰিছিলা আজি তুমি মোক খেদাই দিছা দৈছি খেদামে ইমান গোন্ধাইছে গেলা লুঙি আঁতৰ খুলি দে যোৱা 10 টকাত মই বিক্ৰী হোৱা লোৱা দৈছি এতিয়া লাখ টকা দি কিনি লোৱা মই লুঙি খুলি পেলাই ফটোৱা কথা নকবি যা লুঙি খোল তাৰপিছত মোৰ চলাই আহিবি নহ'লে ঠেং ভাঙি দিম যা একদম যা যা কৈছ যা সালাম আলাইকুম ভাইজান কি হ'ল হে চাচা কি হ'ল ক কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুন্ধি চাওকচোন কিয় গোন্ধিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুন্ধি চাওকচোন কেকেদা এইটো লওক জয় আই অসম জয় অসম পিছে বিয়া ঠিক কৰিলো নহয় খুব ভাল খবৰ মোৰ শুভেচ্ছা থাকিল থেংক ইউ পিছে সহায় অলপ কৰিব লাগে নিশ্চয় কৰিম কিমান মান কৰিব বাৰু কেনেকুৱা ধৰণৰ সহায় অলপ টকা পইচাৰ সহায় নোৱাৰিম নহয় মই কিয় টকা পইচা অলপ মোকে লাগিব কি কৰিব আকৌ বিয়া পাতিম নহয় মণিবৰ কি অৱস্থা হ'ব থাকিব আহোঁ এইটো কথাবিলাক সঁচাকে কয় নে মিছাকে কয় জানো পাই ধৰিবই নোৱাৰি পইচা আৰু নকৈছে এই দিয়কচোন আজি মোৰ যিটো হৈছে উঠিব দিছো নাই মই আজি আপুনি মোৰ কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলক দিছে কৈছে মোৰ লুঙিখন গুনাই মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুনিবলৈ দিছো এতিয়া মই তোৰ লুংগি গুনিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুঙিখন নুগুনাইছে তেতিয়াহ'লে লুঙিখন নুগুনাইছে আপুনি যদি কৈছে লুঙি গুনাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুনাইছে চা